নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ, মোদী হটাও দেশ বাঁচাও। মোদী হটাও দেশ বাঁচাও, দিল্লী নহয় এইবাৰ গুৱাহাটীৰ ৰাজপথত লাগিল এই পোষ্টাৰ। মই এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষত এতিয়া মোদী হটাও দেশ বাঁচাও শ্লোগান ধ্বনি উঠিছে। গতিকে বহাগ বিহুত প্ৰতিজন লোকক ৫ লাখ টকাৰ উপহাৰ দিব হিমন্ত চৰকাৰে। প্ৰতিজন লোকে লাভ কৰিব ৫ লাখ টকাৰ সুবিধা। ১৪ এপ্ৰিলৰ পৰা হাতে হাতে লাভ কৰিব আয়ুষ্মান ভাৰত কাৰ্ড। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা। ১,১০,০০,০০০ লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰিব কাৰ্ডসমূহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহাগ বিহু উপহাৰ দিব ৰাজ্যবাসীক। চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়তে লাভ কৰিব এই সুবিধাসমূহ। পৰৱৰ্তী খবৰ, মুছলমানক বিপদত পেলাবলৈ ভয়ংকৰ ষড়যন্ত্ৰ হিন্দু সংগঠনৰ। শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ গো বন্ধ কৰিলে হিন্দু সংগঠন সদস্যসকলে। মুছলমানসকলৰ বাবে ভয়ংকৰ খবৰ, দেশত হিংসা বিয়পোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ হিন্দু সংগঠনৰ। ৰামনৱমীৰ দিনা আগ্ৰাত হিন্দু মহাসভাৰ সদস্যই বধ কৰিলে গুৰু। হিন্দু মহাসভাৰ সদস্যৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। মুছলমান যুৱকক বিপদত পেলাবলৈ গোবধ কৰিলে হিন্দু মহাসভাৰ সদস্যসকলে। ঘটনা সন্দৰ্ভত নাম সাঙুৰ খাইছে হিন্দু মহাসভাৰ বিষয়ববীয়াৰ নাম। আৰক্ষীৰ মতে হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সঞ্জয় জাটক আছিল মূল ষড়যন্ত্ৰকাৰী। গো হত্যা কৰি মুছলমান যুৱকৰ ওপৰত গোচৰ দিছিল হিন্দু মহাসভাৰ জিতেন্দ্ৰ কুশৱাহাই। ঘটনা পোহৰলৈ অহাৰ পাছতে আগ্ৰা আৰক্ষীৰ জালত ইজনৰ পিছত সিজন অভিযুক্ত। ঘটনা সন্দৰ্ভত 2জনে গ্ৰেপ্তাৰ, 6জনতকৈ অধিক পলাতক। অভিযুক্ত বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান আৰম্ভ কৰিছিল। বন্ধুসকল, আপোনালোকে যদি এইটো ভিডিঅ'ত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু লগতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেঞ্চাৰ আৰু হৃদৰোগত আক্ৰান্ত আৰু কোনো লোকৰ মৃত্যু নহয়। এই দশকৰ সময়ত বজাৰত ওলাব কেঞ্চাৰ হৃদৰোগৰ ভেকচিন। ৰোগীসকলৰ বাবে ভাল খবৰ, সদৌ ভাৰতবাসীৰ বাবেও ভাল খবৰ। শীঘ্ৰেই বজাৰলৈ আহি আছে কেঞ্চাৰ ৰোগৰ ভেকচিন। বজাৰত উপলব্ধ হ'ব হৃদৰোগ, অটোইমিউন ৰোগ প্ৰতিৰোধৰ ভেকচিন। এই দশকৰ শেষৰ ফালে বজাৰলৈ আহিব পাৰে এই ভেকচিন। মডাৰ্না ফাৰ্মাচিউটিকেলৰ দাবী, 2030 চনৰ ভিতৰত সাজু হ'ব কেঞ্চাৰ, কাৰ্ডিঅ'ভাস্কুলাৰ, অটোইমিউন ৰোগৰ ভেকচিন। বিভিন্ন প্ৰকাৰৰ টিউমাৰক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে কৰ্কট ৰোগৰ ভেকচিন। বিশেষজ্ঞসকলৰ মতে ইয়াৰ জৰিয়তে ৰক্ষা পৰিব লাখ লাখ লোকৰ জীৱন। টীকাকৰণৰ ওপৰত গৱেষণাৰ অসাধাৰণ ফলাফল পোৱা গৈছে বুলি দাবী মডাৰ্নাৰ। ইয়াৰ পূৰ্বে মডাৰ্নাই কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজস্থানত ফুৰিবলৈ গৈ ৰাজস্থানত পোৱা দুৰ্ঘটনাত অসমৰ 3জন লোক আৰু কণমানি পুত্ৰ আহত হৈছে। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা ভয়ংকৰ খবৰ। ৰাজস্থান ফুৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল বহিৰাজ্যত কৰ্মৰত অসমৰ দম্পতি হোৱা 3জন লোকৰ। এই দুৰ্ঘটনাত আহত হৈ দম্পতিটোৰ 5 বছৰীয়া কণমানি পুত্ৰ সন্তান। জানিব পৰা মতে গুৰগাঁৱৰ পৰা ব্যক্তিগত বাহনেৰে জয়পুৰলৈ যাত্ৰা কৰাৰ পথত ৰাজস্থানৰ আলাৰত টেংকাৰৰ সৈতে সংঘৰ্ষৰ ফলতে এই চুকাব ঘটনা সংঘটিত হয়। মৃত এগৰাকী মহিলা নুমলীগড় নিবাসী বিহুৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা চৌধুৰী প্ৰসাদ 70 বছৰ বয়সীয়া। এই দুৰ্ঘটনাত তেওঁৰ জীয়াৰী মনমী চৌধুৰী বৰা 42 বছৰ বয়সীয়া আৰু জোৱাই কৰ্ণৱ
বৰা ৪৫ৰো মৃত্যু ঘটে। জানিব পৰা মতে চৌধুৰী গুৰগাঁৱত থকা জি জোৱাইৰ ঘৰলৈ যোৱা ২৪ ফেব্ৰুৱাৰীত ফুৰিবলৈ গৈ তাতে আছিল আৰু জি জোৱাইৰ সৈতে ৰাজস্থানলৈ ফুৰিবলৈ ওলাই গৈছিল। শনিবাৰে পুৱা ৰাজস্থানৰ আলোৰত ফুৰিবলৈ বুলি গাড়ীত গৈ থকা অৱস্থাতে এখন টেংকাৰত খুন্দা মাৰি তেওঁলোকৰ গাড়ীখন ভয়াৱহ দুৰ্ঘটনাত পতিত হয় আৰু তিনিওগৰাকীৰে চোকাবৰ মৃত্যু ঘটে। গাড়ীখনত তেওঁলোকৰ লগতে চৌধুৰীৰ নাতি তথা অৰ্ণৱ বৰা আৰু মনমী চৌধুৰী বৰাৰ ৫ বছৰীয়া সন্তান আদি বৰাও আছিল। দুৰ্ঘটনাটোত পুত্ৰ আদিৰ কথমপি প্ৰাণ ৰক্ষা কৰে। আবি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। লখিমপুৰৰ চাপ্তিৰ চৌকামৰ অৰ্ণৱ বৰা দিল্লীৰ এটি কোম্পানীত কৰ্মৰত অৱস্থাত আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন তেওঁ নিজে চলাইছিল বুলি জানিব পৰা গৈছে। জি জয়ৰ সৈতে জ্যোতিমালা গগৈ চৌধুৰীৰ মৃত্যুত পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধৰ মাজত চকুৰ চাপ পৰিছে। পৰৱৰ্তী খবৰ মই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। আন এটা ভাল খবৰ, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একফালৰ পৰা চাই যাব আৰু যদি আপোনালোকৰ কিবা মতামত থাকে কমেণ্ট বক্সত জনাই দিব। মুছলমান ভোটাৰৰ অধিক কাষ চাপিব বিজেপি। বিজেপিয়ে দেশজুৰি চলাব চুপি সংবাদ অভিযান। দৰগাহে গৈ চুপি কাৱালি শুনিব বিজেপি মন্ত্ৰী বিধায়কে। বিজেপিৰ সংখ্যালঘু নেতা কেন্দ্ৰীয় মন্ত্ৰী বিধায়কে অংশ ল'ব অভিযানত। ঈদৰ পাছতে দৰগাহে যাব বিজেপি নেতা মন্ত্ৰীসকল। কাৱালীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ নীতিসমূহৰ প্ৰচাৰ কৰিব। বিজেপিৰ সংখ্যালঘু মৰ্চাই আৰম্ভ কৰিব এই চুপি সংবাদ অভিযান। ভেদাভেদ নকৰাকৈ মুছলমানসকলকো যে আঁচনিসমূহ প্ৰদান কৰা হৈছে সেয়া বুজাব বিজেপিয়ে। উত্তৰ প্ৰদেশৰ পৰা এই অভিযান আৰম্ভ কৰিব বিজেপিয়ে। মুছলমান লোকৰ মাজলৈ বিজেপিৰ নীতি আদৰ্শ লৈ জোৰ পদক্ষেপ বিজেপিৰ। মাদ্ৰাছাত বাজিব প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত অনুষ্ঠান।